দেখিলেই আপোনাৰ লোভৰ পানী পৰি যোৱাকৈ এনেদৰে যে আপোনাৰ এই গাহৰি মাংস আৰু ব্ৰইলাৰ মাংসখিনি ষ্টিকত পুৰি আছে দেখিছে নহয়। এই সোৱাদৰ জুতি ল'বলৈ আপুনি আহিব লাগিব আমাৰ যোৰহাটৰ যি পাব্লিক বাছ ষ্টেণ্ড, সেই যোৰহাটৰ পাব্লিক বাছ ষ্টেণ্ডৰ ওচৰত এজন অসমীয়া যুৱকে মই অসমীয়া নামেৰে এখন বিপণী খুলিছে আৰু ইয়াত কেৱল আপোনালোকে ব্ৰইলাৰ মাংস আৰু গাহৰি মাংস পুৰা ষ্টিক পাব। আৰু ষ্টিক মই যিহেতু টেষ্ট কৰিছিলোঁ বোলো আপোনালোকে যদি টেষ্ট কৰিব বিচাৰে আপোনালোকে ইয়ালৈ আহক। খুব সুন্দৰকৈ তেওঁলোকে পুৰি থাকে, লগালগ আপোনাৰ তৰাপাতত দি পেকিং কৰি দিয়ে। আৰু আপোনালোকে এই যি আপোনাৰ গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস পুৰা খুব তেওঁলোকে ধুনীয়াকৈ মানে নেমু দি হওক বা পিঁয়াজ দি হওক খুব ধুনীয়াকৈ তেওঁলোকে চাটনি টাইপৰ বনাই দিয়ে। আৰু চাওক সজাইছে কি ধুনীয়াকৈ, দেখিলেই ভাল লাগি যায়। আৰু যদি আপোনালোকে চাওক ইয়াৰ যিটো তেওঁলোকে সজাইছে খুব ধুনীয়াকৈ, তেওঁলোকে সজাইছে একদম কম জেগাত খুব ধুনীয়াকৈ সজাইছে। আৰু আপোনালোক আহি ইয়াত যোৱাটো আমাৰ এইটো যিটো দেখিছে পাব্লিক বাছ ষ্টেণ্ডৰ ওচৰতে ঠিক এইখন বিপণী দেখিব মই অসমীয়া নামেৰে এখন সৰু বিপণী তেওঁলোকে আৰম্ভ কৰিছে। আৰু ইয়ালৈ আহি আপোনালোকে গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস পুৰা মাংসৰ জুতি ল'ব পাৰিব খুব ধুনীয়া। এয়া তেওঁলোক আপোনাৰ গ্ৰাহকৰ বাবে আপোনাৰ গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস ৰেডি কৰাত ব্যস্ত তেওঁলোক যিহেতু ব্যস্ত আছে তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক ডিষ্টাৰ্ব নিদিলোঁ। আৰু এয়া চাওক কি ধুনীয়াকৈ তেওঁলোকে জুইৰ এঙাঠাত মানে আপোনাৰ গাহৰি মাংস আৰু আপোনাৰ ব্ৰইলাৰ মাংস পুৰি আছে। আৰু আপোনালোকে এদিন আহক, মই ইয়াৰ জুতি লৈ চালোঁ খুব ধুনীয়াকৈ তেওঁলোকে বনায়। আৰু আপোনালোকৰ দৰকাৰ হ'লে আপোনালোক পেকিং কৰিব, তৰাপাতত ধুনীয়াকৈ সুন্দৰকৈ পেকিং কৰি দিয়ে। আৰু এড্ৰেছটো আপোনালোকক পুনৰ কৈ দিছোঁ, আমাৰ যোৰহাটৰ যি পাব্লিক বাছ ষ্টেণ্ডৰ ঠিক নিচেই ওচৰতে দেখিব মই অসমীয়া নামেৰে এখন খুব ধুনীয়া এইখন ৰেষ্টুৰেণ্ট বুলি নকওঁ, তেওঁলোকে পদপথত তেওঁলোকে নতুনকৈ আৰম্ভ কৰিছে মই অসমীয়া। আৰু ইয়াত আপোনালোকে কেৱল আপোনাৰ গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস পুৰা পাব। আপোনালোকে আহক, আৰু যদি ভিডিঅ'টো চাই ভাল হৈছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।